जोबोद मोजां मोनदों। तपन लेबं ओनसोलनिनो सासे खोब अनजाथाव माने सेंग्रा, जुदिवबा बर्मन हारिनि जायो बियो, अब्लाबो गावनि नाजानायनि गेजेरजों मोनसे भिडिअ एलबामबो बियो दिहुननो दिनै जाफुंसार जाबाय। नाजानाय थायाब्ला हयथ' जानाय नङामोन, बिनि नाजानायनि थाखायनो दिनै जाफुंसार जाबाय आरो बेखौ बेखेवनो मोननानै आं जोबोरैनो गोजोननाय मोनदों। बिथांखौ जायफ्रानोखि मदद होबाय, सापर्ट होबाय, आं बिथांमोनखौबो साबायखर होदों आरो बिथाङा हारसिं हयथ' बेखौ खालामनायाव सम्भब जायाखै। निस्सय गोबां सुबुंनि बिथांनोबो मददनि गोनांथि जादों आरो बे मददथिखौ बिखेखयै बुंनो थाङोब्ला बर्मन कछारी सात्र सन्था आरो बर्मन कछारी साहित्य सभानिफ्राय निस्सय मददथिखौ होदों। बेनि थाखायनो बिथाङा बिसिनि दावगानो हादों आरो आं मिजिंथियो बिथाङा जाहाथे बेबायदि माखासे क्रिएटिभ आइडियाजों गोदान गोदान सोरजि बिथाङा जाहाथे दिहुनलांबाय थानो हायो, बेखौ मिजिंथिबाय। बर्मन हारि हिसाबै दोंसे मेथाइ एलबामल' नङा, हारि हिसाबै थांना थानो थाखाय बिथांमोननि जिथु राव गोसारनांगौ, बिथांमोननि जे हारिमु गोसारनांगौ, बेजों लोगोसे हारिखौ जौगाखां होनायनि थाखाय जिखिनि माने इनिसियेटिभ लानांगौ आरो बे इनिसियेटिभा तपन लेबंजों लोगोसेयैनो बर्मन जनगोष्ठीनि जायफोर माने लिडिं अर्गेनाइजेसनफोर दङ, बिथांमोननि नेतृत्वआव जाहाथे हारि हिसाबै मोनसे मोनसे माने गेरेमसा महर मोनो, बेखौ आंनिफ्रायबो आं मिजिंथियो आरो हयथ' निस्सय बे खेत्रआव रावबो फासायनाय नङा। बर्मन जनगोष्ठीखौ नेतृत्व होनो थाखाय मोनसे सात्र संगठन दङ, मोनसे साहित्य सभा दङ आरो बिथांमोननि माखासे अर्गेनाइजेसनफ्रा हयथ' बेखौ उद्योग लागोन, आं बेखिनिखौ मिजिंथियो। प्रथमे मैं समूह অসমবাসীলৈ ৰঙালী বিহুৰ শুভকামনা জনাইছোঁ। আজি নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ মুখ্য ভৱনত আয়োজিত এটা অনুষ্ঠানত তপং লেবঙৰ এটি গীত বৈশাখ বৈশাখ গীত এটা উন্মোচন হৈছে। সঁচাকৈ এইটো এটা আমাৰ বৰ্মন কছাৰী জনগোষ্ঠীৰ কাৰণে আনন্দৰ বিষয়। আজি এটা স্মৰণীয় দিন বুলি ক'ব লাগিব, কাৰণ এনেকুৱা আমাৰ গীত প্ৰতি বছৰে ৪-৫টাকৈ মুকলি হয়। গতিকে আজি বছৰৰ প্ৰথমটো দিনতে, মানে আজি সংক্ৰান্তিৰ দিনতে, দুমাহীৰ দিনতে গীতটো ৰাইজৰ মাজলৈ গৈছে। সঁচাকৈ আমি বৰ্মন কছাৰী জনগোষ্ঠীৰ হৈ আমি সঁচাকৈ আনন্দিত হৈছোঁ। আশা ৰাখিছোঁ এনেকুৱাকৈ প্ৰতি বছৰে বা প্ৰতি সময়তে আমাৰ জনগোষ্ঠীৰ লোকসকলে উদীয়মান যুৱক যুৱতীসকলে গীত উপহাৰ দিব। আৰু এটা কথা সকলোকে অনুৰোধ কৰি বিচাৰিছোঁ যে তপং লেবং ডাঙৰীয়া আমাৰ নতুনকৈ বৰ্মন কছাৰী জনগোষ্ঠীৰ উদীয়মান গায়ক, গতিকে সকলোৱে তেওঁৰ এই বৈশাখ বৈশাখ গীতটো আদৰি ল'ব বুলি আশা ৰাখিছোঁ। আৰু গীতটো সকলোৱে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, কিন্তু ডাউনলোড নকৰিব, কাৰণ এই ডাউনলোড কৰিলে মানে কি হয়, বহুত কষ্টৰ মানে বিনিময়ত এটা গীতে, এটা ভিডিঅ'য়ে তাৰমানে মুক্তি পায়। গতিকে সেইকাৰণে সকলোকে অনুৰোধ কৰিছোঁ, এই গীত তপন লেবঙৰ যিটো নেকি চেনেল, সেই চেনেলটো সকলোৱে শ্বেয়াৰ কৰক, তাৰপিছত লাইক কৰিব, কমেণ্ট কৰিব, সেইটোৱে। আৰু মই এই অনুষ্ঠানটোৰ জৰিয়তে সমূহ আমাৰ বৰ্মন কছাৰী জনগোষ্ঠীলৈ এটাই অনুৰোধ জনাম যে আমাৰ জনগোষ্ঠীৰ যিবোৰ কৃষ্টি সংস্কৃতি আছে, বিভিন্ন সাহিত্য আছে, এইবোৰ সকলোৱে আগুৱাই আহি জনগোষ্ঠীটোক উত্তৰণৰ কাৰণে কাম কৰিব লাগিব। আচলতে ইও এটা বিপ্লৱ। এই যে গীত গাইছে, গীত মুক্তি দিছে, এইটো বিপ্লৱ। এই বিপ্লৱবোৰ যেতিয়া আমাৰ অন্তৰত জাগি উঠিব, তেতিয়াহে জনগোষ্ঠীটো মানে এটা ঠন ধৰি উঠিব, মানে তেতিয়াহে আমাৰ জনগোষ্ঠীটো বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হ'ব। কিন্তু বৰ্মন কছাৰী জনগোষ্ঠীৰ প্ৰতিটো ডেকাৰ বুকুত, প্ৰতিটো যুৱতীৰ বুকুত জাগি উঠিব লাগিব এইটোৱে, এই বিপ্লৱটো। আৰু এই বিপ্লৱ অকল গীতৰ জৰিয়তে নহয়, সাহিত্যৰ ক্ষেত্ৰতে হওক, শৈক্ষিক ক্ষেত্ৰতে হওক, সামাজিক ক্ষেত্ৰতে হওক, ধৰ্মীয় ক্ষেত্ৰতে হওক, সকলোকে বিপ্লৱটো জাগি উঠিলেহে জনগোষ্ঠীটো ধন ধৰি উঠিব। আৰু ইয়াকেই আমি বিভিন্ন সময়ত বহুদিন আগৰ পৰা যেতিয়াৰ পৰা ছাত্ৰ সংগঠন কৰিছোঁ, এই বিপ্লৱটো অনাৰ কাৰণে চেষ্টা কৰি আছিলোঁ। গতিকে আজি সঁচাকৈ আনন্দিত হৈছোঁ যে এটা গীতৰ বিপ্লৱ আহি পৰিছে, কাৰণ এই যোৱা বছৰ প্ৰায় 12টামান গীত মুক্তি পাইছে আৰু এই নতুন বছৰতে আৰম্ভণিতে আমি গীত এটা পাইছোঁ। আৰু যিটো সংগীতৰ যিটো বিপ্লৱ, এই বিপ্লৱৰ দ্বাৰা আমাৰ জনগোষ্ঠীটো বহু দূৰ আগুৱাই যাব বুলি বিশ্বাস ৰাখিছোঁ। ধন্যবাদ। বৈশাখ বৈশাখ আপোনালোকৰ যে বৰ্মন কছাৰী ভাষাৰ সেইটোৰ জৰিয়তে যিটো আজি ভিডিঅ' এলবাম আপুনি মুকলি কৰিলে, কি অনুভৱ হৈছে? হয়, প্ৰথমতে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা। বহুত ভাল অনুভৱ হৈছে, বহুত সঁহাৰি পাইছোঁ। আৰু আগৰ যিটো মোৰ ভিডিঅ' আছিলে, এইটো নামটো আছিলে ঐ মাইফু বুলি। এইটো মানে আমাৰ বুদাই মেদাই পূজাৰ ওপৰত মানে বনোৱা হৈছিলে গানটো। সেই গানত বহুত যথেষ্ট সঁহাৰি
ৰাইজে দিছে আৰু বহুত মই সুখী মনৰ পৰা অনুভৱ কৰিছোঁ তো এইবেলি এই গীতটো যিটো বৈশাখ বৈশাখ নামেৰে গীতটো এই গীতটোকো এই আগৰ তেনেধৰণে সকলোৱে যাতে সঁহাৰি দিয়ে সেইটোৱে মই ৰাইজক আহ্বান আৰু মই কি ক'ম এইটো আশাবাদী আৰু সকলোৱে বৰ্মন ভাষা বুজি নাপালেও কিন্তু যিটো সুৰ সেই সুৰখিনি খুব মানে প্ৰিয় জনপ্ৰিয় হ'ব গতিকে আপোনাক যদি সেই গীতটো শুনিব লাগিলে কোনটো চেনেলত ছাবস্ক্ৰাইব কৰিব লাগে সেইখিনি হয় হয় নিশ্চয়কৈ হয় যিটো বহাগৰ ওপৰত যিহেতু গানটো ওলোৱা হৈছে তো বহাগ বিহুৰ সময়খিনিৰ লগত মিল খোৱাকৈ খাপ খোৱাকৈ সেই ধৰণে মই গানটো লিখিবলৈ চেষ্টা কৰিছোঁ আৰু সেই ধৰণেই লিখিছোঁ আগত চাওঁ ৰাইজে কেনেধৰণৰ সঁহাৰি দিয়ে তো এই গীতটো আপোনালোকে চাবলৈ মোৰ ইউটিউব চেনেল আছে তাতে মই ৰিলিজ দিছোঁ ইউটিউব চেনেলৰ নাম হৈছে তপন লেবং বুলি ইউটিউবত চাৰ্চ কৰিলে পাই যাব গীতটি হয় নিজৰ যিটো মানে চেনেল আছে সেইবিলাকত লৈ যায় হয় 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 নিশ্চয়কৈ এইটো আজিকালি যিটো ট্ৰেণ্ড চলি আছে সকলোৱে মানে বিনা কষ্টত মানে টকা কামাব খোজে হয়নে নহয় তো আগতে তেনেকুৱা হৈছে মোৰ গীত নিজৰ কিবা ডাউনলোড কৰি কিনে নিজৰ চেনেলত নিজাববীয়াকৈ ঢালি দিছে তেনেকুৱাত মানে লছটো মানে মোৰ একো লছ নহয় মানে তেওঁৰ লাভ নহয় কিন্তু লাভ নহ'লে কিবা মানে ভিউজটো ভাগ হৈ যায় দুই ভাগ হ'লে মানে কিছুমান এনেকুৱা আছে মোতকৈ ডাঙৰ ইউটিউব কণ্টেইনাৰো আছে কি কয় ডাঙৰ ইউটিউব চেনেল থকা মানুহ আছে তেওঁলোকৰ ভিউজটো বেছি আহে কিন্তু হ'লে কি হ'ব নিজাববীয়াকৈ যিটো আমেজ এটা সুখ সেইটো সুখটো তেওঁ নাপাব আৰু তেনেধৰণৰ কামটো কৰাটো আচলতে ভাল কথা নহয় আৰু এই গীত বা এটা শ্বৰ্ট মুভি হওক যিকোনো হওক এইবিলাক যোনে কৰে তেওঁ বুজি পায় ইয়াৰ কষ্ট আৰু ইয়াৰ মানে সফলতা হওঁতে কিমান কষ্ট হয় তো ঠিক তেনেকুৱা ধৰণৰ কৰিব নালাগে কৰিলে এটা মানে বেয়া মেছেজো আহে আৰু মনতো মানে দুখ পাওঁ আমি আমাৰ দৰে মানুহবিলাক হয়